ৰাতি 2টা বজাত আপুনি শুই থাকোতে কোনোবাই যদি আপোনাৰ দৰজাখন কোবায় নিশ্চয় আপুনি এইটো ভাবিব যে কোনোবা বিপদত পৰি আহিছে বা কোনোবা চোৰ ডকাইত আহিছে। কিন্তু যদি আপুনি দৰজাখন খুলি এইটো দেখে যে সন্মুখত কোনোৱেই নাই তেন্তে আপুনি কি কৰিব? নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ যি ভূতৰ কাহিনী মই আপোনালোকক ক'ব ওলাইছোঁ সেয়া পাৰ্থ, মনোজ আৰু দীপকৰ। চন 2016 পাৰ্থই BA পঢ়িবৰ বাবে বেলেগ এখন জিলাৰ কলেজত এডমিশ্যন লৈছিল আৰু তাত থাকিবৰ বাবে এখন হোষ্টেলো ঠিক কৰিছিল। সি কলেজ খোলা ঠিক দুদিনৰ আগতে হোষ্টেলখন গৈ পালে আৰু তাৰ নিচিনাকৈ থাকিবলৈ অহা সেই দিনাখনেই মনোজ আৰু দীপকো তাত গৈ পালে। আচলতে হোষ্টেলখন হোষ্টেল বুলি ক'ব নোৱাৰি, কাৰণ তাত সিহঁত অকল 3টাই আছিল। কিন্তু তথাপিও কাহিনীটো লিখি পঠাওঁতে বয়জ হোষ্টেল বুলি মেনশ্যন কৰা আছে বাবে ময়ো ইয়াত হোষ্টেল বুলিয়ে কৈছোঁ। আচ্ছা, এতিয়া হোষ্টেলখন এক নীৰৱতাৰে ভৰা পৰিৱেশৰ মাজত আছিল, য'ত মানুহৰ ঘৰৰ সংখ্যাও বৰ বেছি নাছিল। সিহঁতৰ যি বেডৰুম তাৰ খিৰিকীখন খুলিলেই এডাল গছ দেখা পায়। আৰু মন কৰিবলগীয়া কথা এইটো যে ওচৰৰ মানুহখিনি এই গছডালৰ কাৰণেই ৰাতি হ'লে এইফালেদি অহা যোৱা নকৰে। বহুতে এইটো কয় যে এই গছডালত কাৰোবাৰ আত্মা আছে যি ৰাতি হ'লে কান্দে আৰু কোনোবা ওচৰত থাকিলে তাক অশান্তি কৰি মাৰে। আৰু বহুতেতো গছডালৰ তলত কোনোবাই ৰৈ থকাও দেখা পায়। পাৰ্থ, মনোজ আৰু দীপক সিহঁতৰ প্ৰথম কেইদিনটো ভালেই গৈছিল, কিন্তু এদিনাখন সিহঁতি ৰাতি যেতিয়া দেৰিলৈকৈ কথা পাতি আছিল সিহঁতি এইটো শুনিব পাইছিল যে হোষ্টেলৰ মেইন গেটৰ ওচৰেদি কোনোবাই খোজকাঢ়ি গৈ আছে। তেতিয়া মনোজে পাৰ্থ আৰু দীপকক কৈছিল যে এই চকীদাৰ চাগে। দীপকে চক খোৱাৰ দৰে হৈ এইটো কৈছিল যে কি চকীদাৰ? তেওঁতো 8টা বাজিতেই যায়গৈ। এতিয়া সিহঁতি ভয় খাইছিল যে মেইন গেটৰ ওচৰত খোজকাঢ়ি থকাজন কোন। সিহঁতি ভয়ে ভয়ে খিৰিকীখন খুলি চালে, কিন্তু কাকো দেখা নাপালে। মাত্ৰ দেখিলে সন্মুখত থকা সেই জয়াল গছডাল। সিহঁতি এইবোৰ ভূত প্ৰেতৰ কথা বৰ বেছি মানা নাছিল, যাৰ বাবে কোনোবা কুকুৰ মেকুৰী বুলি সিহঁতি এইটো ভাবি নাথাকি সেইদিনাখন শুই গ'ল। কিন্তু পিছৰ দিনাখন ৰাতি যেতিয়া সিহঁতি পঢ়ি আছিল প্ৰায় 1টামান বজাত সিহঁতৰ দৰজাখন কোনোবাই ধক ধক কৰি কোবাইছিল। দীপকে যাওঁ নাযাওঁ কৰি দৰজাখনৰ ওচৰত গৈ যেতিয়া দৰজাখন খুলি দিলে তেতিয়া সন্মুখত সিহঁতে কাকো দেখা নাপালে। আৰু যেতিয়া আকৌ দীপক ভিতৰলৈ আহিলে দৰজাখন মাৰিলে তেতিয়াই সিহঁতৰ ৰুমৰ লাইটটো ধিপ ধাপ কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া শুই থকা মনোজ আৰু পাৰ্থও উঠি আহিল। সিহঁত 3টাৰ অৱস্থা হাঁহুনে কান্দো হৈ গৈছিলে। আৰু এইবাৰ খিৰিকীখন কোনোবাই ধক ধক ধককৈ মাৰিছিল। আৰু যেতিয়াই খিৰিকীখনৰ ফালে সিহঁতি আগবাঢ়িলে তেতিয়াই গছডালৰ ফালে সিহঁতৰ চকু গ'ল আৰু গছডালৰ তলত কোনোবা এজনী মাইকী মানুহ বগা কাপোৰ পিন্ধি ৰখি থকা সিহঁতি দেখা পালে। মাইকী মানুহজনী চুলি কোচা মেলি সিহঁতলৈ চাই ৰখি আছিল। আৰু এই দৃশ্য দেখি সিহঁতি পুলিচক ফোন কৰিব বিচাৰিছিল যদিও মোবাইলত নেটৱৰ্ক নাছিল। মানে সেইদিনাখন বহুত ভয় লগা এটা অৱস্থা সিহঁতৰ লগত ঘটিছিল। আৰু এতিয়া সিহঁতি উপায় নাপায় ভগৱানক মাতিলে। ওচৰতে যি থাপনা তাত গৈ সিহঁতি পূজা কৰিলে। 3টাই চকু মুদি গোটেই ৰাতি তেনেকৈ বহি থাকিলে। যেতিয়াই ৰাতিপুৱা 3:30মান বাজিলে তেতিয়াই দৰজা খিৰিকীবোৰ কোবোৱা লাহে লাহে বন্ধ হ'ব ধৰিছিল। আৰু সিহঁতি তেতিয়াই লগে লগে হোষ্টেলৰ মালিকক ফোন কৰিলে। ফোন কৰি এই কথাবোৰ জনালে আৰু ঘৰতো এইবোৰ কথা সিহঁত 3টাই জনাই সেইদিনাখনেই প্ৰায় 9টামান বজাত সিহঁতি ৰুমটো খালী কৰি দিলে। মানুহৰ জীৱনত মানুহে কিছুমান কথা পাহৰিব নোৱাৰে। ঠিক সেইদৰে পাৰ্থ, মনোজ আৰু দীপক সিহঁত 3জনে সিহঁতৰ লগত ঘটা এই ঘটনা জীৱনত পাহৰিব নোৱাৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ যদি এনেকুৱা কিছুমান কাহিনী আছে তেন্তে মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ জৰিয়তে জনাব পাৰিব। আজিলৈ ইমানেই, ধন্যবাদ।